নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্যপ্ৰাণী সপ্তাহ চলি আছে, সেই উপলক্ষে এখন সজাগতা সভাৰ লগতে এখন বাৰ্তালাপ প্ৰস্তুত কৰিছিলে। বাৰ্তালাপখন এনেকুৱা আছিলে। আমি সঠিক সময়ত খবৰ পাই আমি ইয়ালৈ আহিছোঁ। আপোনালোকে উত্ৰাৱল নহ'ব। ৰাইজ অধিক ক্ষতি হোৱাৰ আগতে আমি হাতীজাক ইয়াৰ পৰা খেদি পঠিয়াম। এই ঠগ আপোনালোকৰ কথা। প্ৰতি বছৰে হাতীয়ে ধান নষ্ট কৰি আহিছে। আপোনালোকে আহি হাতী খেদে, আকৌ হাতী আহি আমাৰ ধান নষ্ট কৰে। গোটেই গাঁৱত আপোনাৰ ঘৰ দুৱাৰ ধ্বংস কৰি দিছে। বেয়া নাপাব, ইয়াৰ বাবে কিন্তু আমি মানুহ জাতিও জগৰীয়া। খাদ্যৰ সন্ধানত বনৰীয়া হাতী বনাঞ্চলৰ পৰা ওলাই আহিবই, কিন্তু কিন্তু নাই। ইয়াৰ বাবে আমি সদায় সচেতন আৰু সতৰ্ক থাকিব লাগিব। মানে আপুনি কি ক'ব বিচাৰিছে? আমি হাতীৰ অত্যাচাৰ সহ্য কৰি ভাত খাব দি বহি থাকিব লাগিব? কেৱল হাতী অহা সঠিক সময়ত আপোনালোকে আমাক খবৰ দি নিৰাপদ স্থানত থাকিব লাগে। তেতিয়া আমাৰ কমেই হাতীৰ জাকক খেদি পঠিয়াব। আপোনালোকে কেৱল হৈ হুলস্থুল নকৰিব। ঢেকীয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিৰাই মাজুলী গাঁৱত বনৰীয়া হাতী খেদিবলৈ গৈ আমাৰ অতি সুদক্ষ তথা নিষ্ঠাৱান বনকৰ্মী বীৰেন্দ্ৰ ভাগ আৰু সুৰেশ্বৰ বনৰীয়া হাতীৰ আক্ৰমণত স্বৰ্গগামী হৈছে। বন বিভাগে তেখেতসকলক ঘৰতো ঘোষণা কৰিছে। আপোনাৰ কথাখিনি আমি তেতিয়াহে উপলব্ধি কৰিম। আচলতে ধ্বংস হোৱা সেউজ ধৰণী পুনৰ কৰিব লাগিব। সিহঁতৰ অনিষ্ট হ'লে আমাৰোতো অনিষ্ট হ'ব, নহয় জানো ছাৰ? ঠিক বুজিছে। বন্য জন্তু কেতিয়াবা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহাটো স্বাভাৱিক। আৰু চাওক, বন্য জীৱ যেনে বনৰীয়া মহ, হাতী, গড় এইবোৰ ওলাই অহাটো স্বাভাৱিক। বন্য জীৱ জন্তু বচাব লাগিব, প্ৰকৃতিৰ সংৰক্ষণ কৰিব লাগিব। বন্য জীৱ জন্তু বচাব লাগিব। সংঘাত নালাগে, সংঘাত নালাগে, সংঘাত নালাগে, সংঘাত নালাগে, নাটকখন শেষ কৰি এনেদৰে আমি কিবা এটা খাবৰ কাৰণে গুচি গ'লোঁ। অন্নপূৰ্ণা বুলি ৰাঙাপাৰাৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট আছিলে, তাত এনেদৰে আমি থালি অৰ্ডাৰ দিলোঁ। তো আজিলৈ ইমানে গাইজ, ভাল লাগিলে। লাইক কমেণ্ট শ্বেয়াৰ কৰি